নমস্কাৰ বন্ধু বান্ধৱীসকল, অথেণ্টিক আখলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনি মাছ মই ইয়াত ভাজি আছোঁ, গতিকে আপোনালোকে ৰেচিপিটো নিশ্চয় গম পাইছে। এইটো হৈছে মাছৰ এটা ৰেচিপি। এইখিনি মাছ খুব ভালদৰে ধুই অকণমান সময় তেলখিনি ভালকৈ গৰম হ'বলৈ দিয়াৰ পিছত এইখিনি মই ইয়াতে ভাজি লৈছোঁ। ভিডিঅ'টো যাতে বহুত বেছি দীঘলীয়া নহয় তাৰ কাৰণে মই আগতীয়াকৈ এইখিনি আপোনালোকক দেখুওৱা নাই। মাছটো সকলোৱে ভাজিব জানেই, গতিকে মাছৰ এইখিনি আমি খুব ধুনীয়াকৈ ভাজিম। এতিয়া আজি মই আপোনালোকলৈ যিটো ৰেচিপি আনিছোঁ সেইটো হৈছে ঔটেঙাৰ লগত মাছৰ এটা ৰেচিপি। ঔটেঙাৰ লগত মাছৰ ৰেচিপি আমি বিভিন্ন ধৰণে বনাব পাৰোঁ, কিন্তু মই আজি আপোনালোকলৈ আনিছোঁ চিম্পুল কৰি একদম বনাব পৰা এটা সহজ ৰেচিপি। ঔটেঙাৰ বহুতো ঔষধি গুণ আছে। আমি ঔটেঙাটো যেতিয়া ওলায় সেইটো সময়ত আমি ঔটেঙা খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল। গতিকে মই আজি যিটো ৰেচিপি আনিছোঁ এইটো সকলো এজৰ মানুহে সকলোৱে যাতে খাব পাৰে তেনেকুৱা ধৰণৰ এটা ৰেচিপি। মাছখিনি ভাজিবলৈ দি আমি ইয়াত যোনখিনি জোলৰ কাৰণে যোনখিনি বস্তু লাগিব সেই বস্তুখিনি আমি ৰেডি কৰি ল'ম। প্ৰথমে মই এটা ঔটেঙা এনেদৰে সৰু সৰুকৈ টুকুৰা কৰি কাটি লৈছোঁ আৰু কিছুমান আলু। এই আলু আৰু ঔটেঙাখিনি এটা কুকাৰত অকণমান পানী দি মই এটা হুইচেল মাৰি ল'ম, যাতে ঔটেঙাখিনিৰ পৰা টেঙাটো খুব ধুনীয়াকৈ ওলায় আৰু আলুখিনি আমি জোলৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া মাছখিনি ভজা হৈ গৈছে আৰু সেই মাছৰ তেলতে মই দিম অকণমান মিঠি গুটি। মিঠি গুটি দিলে টেঙা জোলত জোলকণৰ গোন্ধটোৱে খুব ধুনীয়া হয় আৰু মাছৰ তেলটোতো অকণমান বেছিকৈ দিছোঁ, কিয়নো মাছৰ তেলত বনোৱা যিটো জোল সেই জোলটো খাবলৈ আৰু সোৱাদ হয়। মাছৰ তেলতে যদি আপোনালোকে জোলকণ বনাব পাৰে তেতিয়াহ'লে সেই মাছৰ জোলৰ কালাৰটোৱে খুব ধুনীয়া হয়। এতিয়া মই ইয়াতে যোনখিনি আলু সিজাই লৈছিলোঁ সেই আলুখিনি অকণমান হালধি তেলত দি পেলাই এইখিনি অকণমান ভাজি ল'ম। আলুখিনি যিহেতু সিজাই আছে গতিকে আমি ইয়াক বহুত সময় ভাজিব নালাগে, অকণমান সময় কালাৰটোৰ কাৰণে মই আলুখিনি ভাজি ল'ম। আলুখিনি অকণমান সময় ভজাৰ পিছত এইখিনি মই অকণমান ভাঙি দিম, যাতে জোলখিনি অকণমান ডাঠ হয়, কিয়নো টেঙা জোল বৰ বেছি ডাঠ হ'লেও ভাল নালাগে, তথাপিও একেবাৰে পনীয়া হ'লেও ভাল নালাগিব। গতিকে আলুখিনি অকণমান এনেদৰে মই ভাঙি দিছোঁ। এতিয়া ইয়াতে মই দিম যোনখিনি ঔটেঙা মই সিজাই থৈছিলোঁ সেই ঔটেঙাখিনি ইয়াতে দি দিম আৰু ঔটেঙা সিজোৱা আৰু আলু সিজোৱা যোনখিনি পানী আছিলে সেই পানীখিনি কিন্তু আমি পেলাই নিদিওঁ, সেইখিনি মই ইয়াতে থৈ দিছিলোঁ আৰু সেইখিনিও ইয়াতে দি দিম, কাৰণ সেইখিনিৰ জোলটো আৰু খাবলৈ ধুনীয়া হ'ব। গতিকে এইখিনি ইয়াত অকণমান সময় ঠাণ্ডা হোৱাৰ কাৰণে লগে লগে উতলি যোৱা নাই, গতিকে ইয়াক অকণমান আমি গৰম হ'বলৈ দিম, কিয়নো কুকাৰটো অকণমান সময় নমাই ৰাখিব লগা হৈছিলে খুলিবৰ কাৰণে। গতিকে পানীখিনি অকণমান ঠাণ্ডা হৈ গ'ল, সেইকাৰণে এইখিনি উতলিব দিম। ইয়াতে যিহেতু নিমখ মই দিয়া নাছিলোঁ গতিকে ইয়াত জোখৰ নিমখ দি দিছোঁ আৰু এইখিনি ঢাকোন মাৰি অকণমান সময় উতলিব দিম। এয়া চাওকচোন, এয়া উতল আহি গৈছে খুব ধুনীয়াকৈ। ইয়াতে আমি যোনখিনি মাছ ভাজি থৈছিলোঁ সেই মাছখিনি কিন্তু ইয়াতে দি দিম। মাছখিনি দি এনেদৰে 10 মিনিটমান সময় যদি আমি উতলিব দিওঁ তেতিয়াহ'লে মাছৰ যিখিনি ৰস সেই ৰসখিনিও কিন্তু খুব ধুনীয়াকৈ ইয়াৰ পৰা ওলাই যাব। এইখিনি খুব ধুনীয়াকৈ উতলিছে আৰু অকণমান কমি আহিছে আৰু অকণমান সময় মই এইখিনি উতলিব দিম, ঢাকোনখন খুলি পেলাই উতলিব দিম। এইখিনি নমাব পৰা হৈ গৈছে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আশা কৰিছোঁ এই সহজ ৰেচিপিটো আপোনালোকে ঘৰত নিশ্চয় ট্ৰাই কৰিব। ধন্যবাদ।